সদ অসম গোৰ্খা ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিৰ 17তম দ্বিবাৰ্ষিক অধিৱেশন হয়। আমি গোৰ্খা ছাত্ৰ সন্থাৰ আজি এই অধিৱেশনতে প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব। আমাৰ দুবছৰীয়া কাৰ্যকালৰ নতুন সমিতি আমি আজি গঠন কৰিম। আমাৰ প্ৰগ্ৰাম এইটোৱে হয়। আজি এই অধিৱেশনৰ জৰিয়তে আপোনালোকে কিবা উত্থাপন কৰিব নেকি? হয়, গোৰ্খাসকলৰ আমাৰ দাবী, আমাৰ দীৰ্ঘদিনীয়া দাবী হয়। গোৰ্খা অসমত যিহেতু বিভিন্ন জাতি জনগোষ্ঠী জাতি জনগোষ্ঠীক স্বায়ত্তশাসন দিয়া হৈছে, এনেকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ দৰে গোৰ্খাসকলকো স্বায়ত্তশাসন প্ৰদান কৰিব লাগে। এইটো আমাৰ মুখ্য দাবী। এইটোৱে আমাৰ মুখ্য দাবী। আগৰ 1976 চনৰ পৰা আমি দাবী কৰি আহিছোঁ যে গোৰ্খা স্বায়ত্তশাসন লাগিব। চৰকাৰে কৈছিল স্বায়ত্তশাসন পাবৰ কাৰণে জনজাতি হ'ব লাগে, কিন্তু চৰকাৰে যদি সদিচ্ছা কৰে দিব পাৰে। যিহেতু আমি দেখা পাইছোঁ জনজাতিকৰণ নোহোৱাকৈ মৰাণ মটক আৰু কোচ ৰাজবংশীসকলক স্বায়ত্তশাসন দিয়া হৈছে। আমি চৰকাৰক ধন্যবাদ আৰু আদৰণি জনাইছোঁ। এনেকৈ জনজাতিকৰণ নোহোৱাকৈ যদি তেখেতসকলক বা বিভিন্ন জাতি জনগোষ্ঠীক স্বায়ত্তশাসন দিব পাৰে, গোৰ্খাসকলকো স্বায়ত্তশাসন প্ৰদান কৰিব লাগে। আপোনালোকে যে জনজাতিকৰণৰ কাৰণে আন্দোলন চলি আছে, এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? কাৰণ আমাৰ নাই, গোৰ্খাসকলৰ 13টা উপজাতি আছে। আমাৰ এই 13টা উপজাতিক জনজাতিকৰণ কৰিব লাগে বুলি আমি দিছপুৰৰ পৰা দিল্লীলৈকে আমি আন্দোলন কৰিছোঁ, ধৰ্ণা। আমাৰ আন্দোলন সড়ক সে সংসদ তক বুলি এটা কিবা আন্দোলন কাৰ্যসূচী লৈছোঁ। আমাৰ কাৰ্যসূচী ৰাস্তাৰ পৰা আৰম্ভ কৰি আমি সংসদ ভৱনলৈকে আমি আন্দোলন কৰিম। গোৰ্খাসকলৰ 13টা উপজাতিক জনজাতিকৰণ কৰিব লাগে, লগতে গোৰ্খাসকলক, অসমৰ খিলঞ্জীয়া গোৰ্খাসকলক স্বায়ত্তশাসন প্ৰদান কৰিব লাগে। বৰ্তমান আগন্তুক যিটো নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত আগস্বী হিচাপে কিবা পদক্ষেপ গ্ৰহণ কৰিব নেকি? পদক্ষেপ মানে আমি বিজেপিক আমি এটা প্ৰশ্ন কৰিব খুজিছোঁ। 2016 চনত যিহেতু গোৰ্খাসকলক 7টা দাবী আমি মানিম বুলি ইস্তাহাৰ প্ৰকাশ কৰিছিল, কিন্তু এটাও আজিলৈকে ইস্তাহাৰ এইটো পূৰণ কৰা নাই। সেইকাৰণে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ বিজেপিক, আৰু আমি প্ৰত্যুত্তৰ দিম। আপোনালোকে আগতে যিটো নিৰ্বাচনত কাক সমৰ্থন কৰিব পাৰে, এইটো বিবেক হিচাপে কি বুলি নাই, এতিয়ালৈকে আমাৰ সিদ্ধান্ত হোৱা নাই। কেইদিনমান পিছতে আমাৰ সিদ্ধান্ত হ'ব আমি কি কৰিম। আগন্তুক নিৰ্বাচনৰ বিষয়ে আমাৰ কেইদিনমান ভিতৰতে আমি স্থিতি স্পষ্ট কৰিম।